নমস্কাৰ, লিপি মুনু ব্লগলৈ স্বাগতম। আকৌ বহুত দিনৰ মূৰত আকৌ ভিডিঅ'। মই হাতেৰে কৰা কাম অলপ দেখুৱাম বুলি চেষ্টা কৰিছোঁ। ষ্টেণ্ড নাই, বৰ দেখুৱাবলৈ হৈছে অসুবিধা হৈছে, বা মোবাইল ধৰি দিয়া মানুহো নাইকিয়া। গতিকে তথাপিও আহকচোন, এয়া চাদৰ মই কেনেকৈ পতি লগাই, এয়া দুইটা উল্টাকৈ লৈছোঁ, ফুলটো উল্টাকৈ লৈছোঁ, চাদৰখনো উল্টাকৈ লৈছোঁ। প্ৰথমে এনেকৈ চিলাই ল'ম। এতিয়া এই চাই লওক, উল্টা হৈছে। দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া লগাই ল'লোঁ, এই ধৰণে চিলাইছোঁ। এতিয়া উল্টাই দিম। দুইটাই এতিয়া লুটি লুটি হৈ আছে, এতিয়া শুদ্ধ হ'ব। এই শুদ্ধকৈ আকৌ এনেকৈ চিলাই দিম। সকলোৱে জানেই আজিকালি নিজেই কৰি লোৱাই ভাল, ইমান দাম হৈছে। গতিকে নিজে কাম নিজেই চিলাই লওঁ আৰু। ভিডিঅ'বোৰ আজিকালি নাচায়, ছাবস্ক্ৰাইবো নকৰে। তথাপিও বনাইছোঁ বাৰু, দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। কমেণ্ট কৰিবচোন, এনেকৈ লাইক আৰু কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। নিজে ভিডিঅ' কৰি এনেকৈ দেখুৱাবলৈ অলপ দিগদাৰেই হয়। তথাপিও ভাবিলোঁ অলপমান ভিডিঅ' বনাওঁচোন। এয়া একফাল হৈ গ'ল। এতিয়া এইখিনি এই ধৰণে কৰি ল'ম। এয়া চাই লওক, ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মুঠি ল'ম এই ধৰণেৰে। অসুবিধা হয় বিয়াত এটা হাতেৰে অলপ কৰিবৰ কাৰণে, ষ্টেণ্ড নাইকিয়া। এয়া সম্পূৰ্ণ হৈ গ'ল মোৰ চাদৰখন। এয়া পতি লগা সম্পূৰ্ণ হৈ গ'ল। এয়া দুইটা ছাইড হৈ গৈছে, ৰেডি হৈ গ'ল মোৰ চাদৰ। এতিয়া আৰু এখন এই ধৰণেৰে মাফলা আনি লৈছিলোঁ। ত্ৰিপুৰা দাদা এজনে আনি দিছিলে মাফলা। গতিকে তিনিখন মাফলা, মোৰ তিনিখন সম্পূৰ্ণ নহ'ল। অলপ মেখেলা এয়া কৰি ল'লোঁ। অলপ বাঢ়িছিলে ইয়াৰ পৰা, মই ইমান ওখ নহয় কাৰণে ইয়াৰ পৰা অলপ কাটি ল'লোঁ। কাটি লৈ এইখন চাদৰ এই ধৰণে লগাই দিলোঁ অলপ অলপ। গতিকে চাওকচোন, ভাল লাগিছেনে বাৰু? কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আজিকালি ভিডিঅ'বোৰ নাচায়। এয়া মোৰ আছিলে আজি হাতৰ কাম। গতিকে আজিলৈ আহোঁ, বাই বাই।